হয় নমস্কাৰ। এই মুহূৰ্তত আমি দিব ওলাইছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়া শান্তিত থাকিব নোৱাৰে, মুখ্যমন্ত্ৰীৰ মন্তব্য। মিয়া প্ৰসংগলৈ গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। মিয়া প্ৰসংগ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিয়াসকলে পুনৰ সৰব হ'ব, মুখ্যমন্ত্ৰীৰ মন্তব্য। ২০২৬ চনৰ নিৰ্বাচনৰ বাবে সাজু শাসক বিৰোধী কঁকালত ঠঙালি বান্ধিছে সকলো ৰাজনৈতিক দলে। প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ, আনহাতে দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে নিজা নিজা সমষ্টিত তৎপৰতা আৰম্ভ কৰিছে। তাৰ মাজতে এতিয়া মিয়া প্ৰসংগলৈ গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। মিয়া প্ৰসংগ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিয়াসকলে পুনৰ সৰব, মুখ্যমন্ত্ৰী। এইবাৰ মিয়াসকলে ভৱিষ্যতবাণী কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে। সেইটো চিধা কথা। যিসকল সন্দেহজনক মিয়া তেওঁলোকক কষ্ট দিয়াটোৱে হৈছে মোৰ কাম। গোৱালপাৰাত উচ্ছেদ হৈ গ'ল, ২ এদিনতে নওগাঁত উচ্ছেদ চলিব। সাংবাদিকৰ আগতে দুখ প্ৰকাশ কৰিও লাভ নাই। যিমানে মন্তব্য কৰিব সিমানেই উচ্ছেদ হ'ব। সাংবাদিকৰ আগতে দুখ প্ৰকাশ কৰিব লাভ নাই। যিমানেই মন্তব্য কৰিব সিমানেই উচ্ছেদ হ'ব। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে বিৰোধীক কটাক্ষ কৰি কয় যে, নিৰ্বাচন নহওঁতেও কংগ্ৰেছে হাত দাঙিলে যে চৰকাৰ বিজেপিৰে হ'ব। গতিকে তেওঁলোকক ধন্যবাদ জনাইছো আৰু আমাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছো। কংগ্ৰেছৰ অভিযোগ বাস্তৱিক নহয়। এছ. আৰ. বিতৰ্কক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ লগতে এছ. আৰ. বিতৰ্ক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। সিফালে বাবু আঁচনিৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ মুখ্যমন্ত্ৰীৰ। নিজৰ সমৰ্থকৰ বাবে কোনো ধৰণৰ কাম নকৰিলে কংগ্ৰেছে। বিৰোধীক লক্ষ্য কৰি এই অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ দাবী কৰে যে, কংগ্ৰেছে ৬০ বছৰ অসমত শাসন কৰিও গাঁওবাসীৰ বাবে ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাত ব্যৰ্থ হ'ল। তেওঁ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয়, অসমত কংগ্ৰেছে ৬০ বছৰ চৰকাৰ চলাই আছিল, কিন্তু মাটিৰ পট্টা দিয়াত ব্যৰ্থ হ'ল। ২২ নৱেম্বৰ শনিবাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ বাবে অভয়পুৰীত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা। এই উপলক্ষে বঙাইগাঁও জিলাৰ অভয়পুৰীৰ অভয়েশ্বৰী উচ্চ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মহিলাসকলৰ মাজত উদ্যমিতা চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰে মন্ত্ৰীগৰাকীয়ে। ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাত ব্যৰ্থ কংগ্ৰেছ, মুখ্যমন্ত্ৰীৰ মন্তব্য। সাংবাদিকৰ আগত তেওঁ কয় যে, কংগ্ৰেছে ৬০ বছৰ অসমত শাসন কৰিও ৰাইজৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাত ব্যৰ্থ হ'ল। তেওঁ যুক্তি আগবঢ়াব যে, যদি পূৰ্বৰ চৰকাৰসমূহে সময়মতে ভূমিপট্টা দিয়াৰ ব্যৱস্থা কৰিলহেঁতেন তেন্তে আজি ৰাজ্যত বনভূমিত উচ্ছেদ অভিযান চলাবলগীয়া নহয়। তেওঁলোকে কংগ্ৰেছক ভোট দিছিল, কিন্তু কংগ্ৰেছে তেওঁলোকৰ বাবে একো নকৰিলে, সেইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।